নমস্কাৰ মোৰ নাম ভাগ্যশ্ৰী ৰায় আৰু মোৰ চেনেলটোৰ প্ৰথমতে ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকক দেখুৱাবলৈ কেইজনমান মই আজি কাপোৰ লৈ আহিছো। আশা কৰো আপোনালোকে ভাল পাব। ফাৰ্ষ্টতে মই আপোনালোকক দেখাবলৈ ওলাইছো গাড়ী দিয়া কেঁচাপাত। এইখন হ'ব আপোনাৰ চাদৰ। এইখন হ'ব আপোনাৰ চাদৰ আৰু এইকেইটা হ'ব আপোনাৰ সাইড পাৰি। তাৰ পিছত এইখন হ'ব আপোনালোকৰ মেখেলা। এইখন হ'ব মেখেলা। ইয়াৰ লগতে দিয়া থাকিব ব্লাউজ পিস আৰু ইয়াৰ স্লিপছত পাই থাকিব। তাৰ পিছত নেক্সট এইযোৰৰ দাম হ'ব 1650 টকা। আৰু তাৰ পিছত নেক্সট মই দেখাবলৈ ওলাইছো আপোনালোকক এইযোৰ এসি কটনৰ ফিক্স পাৰি থকা হোৱাইটত। ইয়াত মানে এক্সট্ৰাকে পাৰি দিয়া নাথাকে, সাইড পাৰি দিয়া নাথাকে। চাওকচোন জবা ফুলত দিয়া আছে। এইযোৰ খুব ধুনীয়া। আৰু চাদৰখনৰ এইটো হ'ব আচল। এইটো তাৰপিছতে আহিব মেখেলা। এইখন হ'ব আপোনালোকৰ মেখেলা। এইখন আৰু তাৰ লগতে দিয়া থাকিব এইটো ব্লাউজ পিস। এইটো ব্লাউজ পিস। ইয়াতো স্লিপছত পাৰি থাকিব। ইয়াত অকণমান হেভি হ'ব এইটো। আৰু কাপোৰটো মানে বহুত সফ্ট হয়। আপোনালোকে গৰমত পিন্ধিও ভাল পাব। আৰু ইয়াৰ দামটো হ'ব 2000 টকা। পিছত নেক্সট আপোনালোকক দেখুৱাম সিম্পল কটন। এইযোৰ গ্ৰীন কালাৰত আছে। ডিজাইনটো বক্স টাইপৰ হ'ব। এইখন হৈছে চাদৰ আৰু ইয়াত সৰু সৰুকে বুটা কৰা আছে হোৱাইট আৰু ৰেড কালাৰত। এইটো হ'ব চাদৰখনৰ আচল। তাৰ পিছত এইখন হ'ব মেখেলা। এইখন হৈছে মেখেলা। তাৰ লগতে দিয়া থাকিব পাৰি কেইটা, চাদৰৰ পাৰি কেইটা, একেইটা। আৰু ব্লাউজ পিসটো এইটো হৈছে ব্লাউজ পিস। এইটো বক্স ডিজাইন কৰা আছে ধুনীয়াকে। তাৰপিছত নেক্সট আপোনালোকক দেখুৱাম সেম ডিজাইনত। এইযোৰ হ'ব ব্লু কালাৰত। এইখন হ'ব চাদৰখন। এইখন হ'ব চাদৰ। এইখন হৈছে চাদৰ আৰু ইয়াত সৰু সৰুকে বুটা কৰা আছে। ইয়াত মাল্টি কালাৰত বুটা কৰা আছে, য়েলো, গ্ৰীন আৰু পিংক হোৱাইটত। আৰু এইখন হ'ব মেখেলা। এইখন হ'ব মেখেলা। তাৰপিছত ইয়াৰ লগতে দিয়া থাকিব সাইড পাৰি কেইটা। তাৰপিছত আহিব এইটো ব্লাউজ পিস। তাৰপিছত এই দুইযোৰ মানে এযোৰত পৰিব আপোনাৰ 1150 টকা। তাৰপিছত মই নেক্সট আপোনালোকক দেখুৱাম ৰিবি সুপাৰ কটন। এইযোৰ ভায়োলেট কালাৰত আছে।
ইয়াৰ চাদৰখন এইখন তাৰ পিছত আঁচলটো হ'ব এইটো চাদৰৰ আঁচল তাৰ পিছত এইখন হ'ব মেখেলা এইখন হ'ব আপোনাৰ মেখেলা ইয়াৰ লগতে দিয়া আছে সাইড পাৰি কেটা আৰু এইটো হ'ব ব্লাউজ পিস আৰু নেক্সট মই আপোনালোকক দেখুৱাম সুপাৰ এসি কটনৰ জোৰা এজোৰ গ্ৰে কালাৰত আছে এইখন আছে চাদৰ আৰু ইয়াত ৰেড আৰু গ্ৰীন কালাৰৰ বুটা কৰা আছে এইটো হ'ব চাদৰৰ আঁচল তাৰ পিছত এইখন হ'ব মেখেলা এইখন মেখেলা আৰু ইয়াৰ লগতে দিয়া থাকিব সাইড পাৰি কেটা একেটা হৈছে সাইড পাৰি আৰু এইটো হ'ব আপোনাৰ ব্লাউজ পিস আৰু ইয়াৰ দামটো হ'ব 1650 টকা তো আজিৰ ভিডিওটো ইমানেই আশা কৰো আপোনালোকৰ কাপোৰবোৰ চাই ভাল লাগিছে যদি ভাল লাগিছে মোক WhatsApp নম্বৰ দিয়া থাকিব মোৰ চেনেলটোত মোক কন্টাক্ট কৰিব পাৰিব তাত